হেল্ল' ক বিয়া আছে নহয় আজি তই টাউন গৈছ ন আহি আছো তই এটা কাম কৰিবিচোন মোলৈ বাতি চেট এটা লৈ আহিবি পইচাটো তোক মই গুগল পে' কৰি দিম দে ঠিক আছে হ'ব দে জানুৱাৰী ট্ৰেইনটোৰ বিয়া মানুহ মাতিবলৈ পাণ কেখিলামান লাগে পাণ পাৰি থাকোঁতে হঠাতে কথা এটা মনত পৰিল ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ সদায় নোৱাৰো কিমান চিৰিয়াছ কথা আলোচনা কৰি থাকিব আহক আজি অলপ ধেমেলীয়া কথা পাতোঁ চাৰিওফালে এতিয়া বিয়াৰ বতৰ ফেচবুক হোৱাটছআপটো চাবই নোৱাৰি একেবাৰে ৰভাৰ তলত বহি থকাৰ দৰে লাগে ভালো লাগে দিয়কচোন সদায় দেখি থকা ৱেষ্টাৰ্ণ ড্ৰেছ পিন্ধা ছোৱালীজনীয়ে যেতিয়া কাৰোবাৰ বিয়া বুলি হ'লেও চাদৰ মেখেলাযোৰ পিন্ধে অসমীয়া ভাৱ এটাত বুকুখন অকণমান হ'লেও ফুলি উঠে কিমান বছৰৰ মূৰত লগ হয় মিতিৰ কুটুমবোৰ কিমান কথা যে পাতিব লগা থাকে ইবাতিৰ পাছত সিবাতি চাহ ইখনৰ পাছত সিখন তামোল শেষ হয় কথাবোৰ কিন্তু শেষ নহয় মাজতে আকৌ ইণ্টাৰচিটি ৰেলখনৰ দৰে ল'ৰা ছোৱালী এজাক দৌৰি আহে শৰাইখনৰ পৰা অলপ মছলা লৈ আকৌ গুচি যায় কোনোবা এটা ষ্টেচনলৈ খেলৰ মানুহখিনিও এনেধৰণে কথা পাতে যেন তেওঁলোকে সদায় লগ পাই থকা নাই বহুত বছৰৰ মূৰতহে লগ হৈছে সঁচাকৈ গাঁৱৰ বিয়াসমূহ এক আপুৰুগীয়া অনুষ্ঠান কইনাৰ কাষত বহি থকা কস্তুৰীক দেখুৱাই কইনাৰ মামীয়েকে মোমায়েকক কয় হেৰি সেই আমাৰ মাইনাৰ কাষত বহি থকা হালধীয়া কাপোৰ পিন্ধা ছোৱালীজনী কেনেকুৱা লাগিছে মোমায়েকে কয় ঠিক ঠাক কিয় সুধিলা নহয় মানে আমাৰ দেহালে চাওঁ বুলি ভাবিছোঁ ছোৱালীজনী আচাৰ ব্যৱহাৰবোৰ ভাল মই ৰাতিপুৱাৰ পৰা চাই আছোঁ আৰু আলেঙে মাকৰ সৈতে কথাও পাতিছোঁ ভাল যদি ল'ৰা এটা পাই দিম বুলি কৈছে বছ বিয়াতেই আৰম্ভ হৈ যায় আৰু এখন বিয়া আপুনি লক্ষ্য কৰিছেনে নাই নাজানো বিয়াবোৰ কিন্তু আগতকৈ সলনি হৈছে আগতে বিয়া আৰম্ভ হৈছিল তামোল পাণ পেলোৱাৰ পিছৰ পৰাই প্ৰথমে কইনাক ভাত খুওৱা মিতিৰ কুটুম বংশৰ সকলোৰে ঘৰত এসাঁজ খাই হয় মানে বিয়ালে 15 দিনমানহে থাকে তেনেকুৱাতে এদিন দেউতাকে গাঁৱৰ মানুহখিনি চপাই তামোল পাণ এভাগ আগবঢ়াই হাতজোৰ কৰি কয় ছোৱালীজনীৰ বিয়া পাতিব বিচাৰিছোঁ উদ্ধাৰ কৰক আপোনালোকে সেইখন মিটিঙতে বিয়াৰ সকলোবোৰ সিদ্ধান্ত হয় মুখিয়াল যেন লগা কোনোবা এজন থিয় হৈ সকলোকে নিৰ্দেশ দিয়ে অহা 7 তাৰিখে খৰি ফালিম তহঁতি চব আহিবি ডিকু দদ বিশ্ব ডিপু আৰু পাৰ্থ তহঁতি সমবায়ৰ পৰা 3 পাতখিনি আনিবি গোলকৰ দোকানৰ পৰা চকীখিনি তহঁতকেইটাই আনিবি ভগতক জলপান দিবৰ বাবে যিখিনি খোল লাগে সেইখিনি বাৰু আমিয়ে সাজিম কিন্তু বিয়াৰ দিনা দৰা অহাৰ সময়ত তহঁতি সকলোবোৰ থাকিব লাগিব গাঁৱৰ সন্মানৰ কথা আছে এইবোৰ এতিয়া অতীত আৰু কিছুদিনৰ পাছত ইতিহাস হ'ব আমিও ক'ব বিচৰা নাই যে আপোনালোকে এতিয়াও বিয়াবোৰ তেনেদৰেই পাতক গাঁৱৰ ল'ৰাই ৰভা দিয়ক কোপাৰ্টিপৰ পৰা আপোনালোকে চকী আনক 3 পাত আনক গাঁৱৰ ল'ৰাই ৰন্ধা বঢ়া কৰক আমি সেই কথা ক'ব বিচৰা নাই সময়ৰ লগত খোজ মিলাই আমি আগবাঢ়িবই লাগিব এটা কথা কি জানে আগতে যে এনেদৰে গাঁৱৰ ল'ৰাখিনি বা যুৱকসকলক এনেকৈ চপোৱাৰ যে এটা পৰম্পৰা আছিল ই কেৱল সহায় বিচৰা পৰম্পৰা নাছিল সুখ দুখৰ সময়ত আমি গাঁৱৰ লোকখিনি যে এক তাৰ এটা নিয়মহে আছিল সময়ৰ লগত খোজ মিলাই আপুনি পেণ্ডেল দিয়ক সময়ৰ লগত খোজ মিলাই আপুনি কেটাৰিঙৰ ল'ৰাও মাতক কিন্তু তথাপিও আপুনি গাঁৱৰ ল'ৰাখিনিকো এদিন গোটাওক সুখ দুখৰ সময়ত আমি গাঁৱৰ সকলোবোৰ যে এক তাৰ অকণমান হ'লেও চিন উত্তৰ পুৰুষলৈ ৰাখক কিতাপত পঢ়িছিলোঁ যে আগতে বিয়াত কোলাবুৰী নাচ বুলি এটা অনুষ্ঠান আছিল এটা পৰম্পৰা আছিল যিটো মই আজিলৈকে দেখা নাই আপোনালোকৰ গাঁৱত যদি এনেধৰণৰ এই পৰম্পৰা প্ৰচলিত আছে তেনেহ'লে অনুগ্ৰহ কৰি আপোনালোকৰ গাঁওখনৰ নাম কমেণ্ট কৰি জনাবচোন সম্ভৱ হ'লে আমিও যাম আপোনালোকৰ গাঁৱলৈ বিয়াও খাম আৰু হেৰাই যাব ধৰা সেই পৰম্পৰা একেলগে চাম ফেচবুকৰ ডিপিও চাগে ইমান সঘনে সলনি নহয় যিমান সঘনে বিয়াৰ ৰেহ ৰূপ সলনি হ'বলৈ ধৰিছে প্ৰথমবাৰৰ বাবে ইন্দ্ৰদাৰ বিয়াত যেতিয়া গাঁৱত প্ৰথমবাৰ বুফে ছিষ্টেমত খোৱাৰ ব্যৱস্থা কৰিছিল তেতিয়া মাকুলি জেঠায়ে হাতত সেই বগা প্লেটখন লৈ শাৰী পাতি থাকোঁতে তেওঁ পাছত ৰৈ থকা মাকনক কৈছিল মাকনৈ তোৰ কিন্তু কেনেকুৱা লাগিছে নাজানো মোৰ হ'লে কণ্ট্ৰলৰ দোকানত কেৰাচিন তেল ল'বলৈ শাৰী পাতি থকাৰ দৰে লাগিছে এবাৰহে লাগিল তাৰ পাছৰ পৰা কিন্তু সকলো সহজ হৈ গ'ল আজিকালি মাকুলি জেঠাই বুফে ছিষ্টেম হ'লেও একো অসহজ বোধ নকৰে সকলোবোৰ ক্ষেত্ৰত পৰিৱেশটোৰ সৈতে খুব সুন্দৰকৈ মিলি যাব পৰা হ'ল তেওঁ এতিয়া তেওঁ আগতহে যায় প্লেটখন লয় টিচু পেপাৰে প্লেটখন খুব সুন্দৰকৈ মোহাৰে প্ৰথমে তন্দুৰী বা ৰুমালী ৰুটি ল'ব আৰু তাৰ পাছতহে তেওঁ প্লেটত ভাত খাব
পোলাওখিনি লয়। আমি নৱপ্ৰজন্মই সাধাৰণতে খুৰী পেহীসকলক বহুত আউটডেটেড বুলি ভাবোঁ। আমি ভাবোঁ যে আমি স্মাৰ্ট, কিন্তু নহয়। আচলতে নৱপ্ৰজন্মতকৈ খুৰী পেহীসকল বেছি স্মাৰ্ট। আপুনি যদি নৱপ্ৰজন্মৰ কাৰোবাক সোধে কোলাবুৰী নাচ কি বা দৈয়ন্দিয়া কি, তেওঁলোকে কিন্তু ক'ব নোৱাৰে, হয়তো বহুতেই নোৱাৰে। কিন্তু আপুনি যদি কোনোবা এগৰাকী আইতাক সোধে যে মেহেন্দী নাইট কি বা সংগীত কি, তেওঁলোকে কিন্তু খুব সুন্দৰকৈ কৈ দিব। অৰ্থাৎ আমি অসমীয়া মানুহে নিজৰ পৰম্পৰাসমূহৰ লগতে বাহিৰৰ সংস্কৃতিসমূহো খুব সহজে আয়ত্ব কৰি ল'ব পাৰোঁ। কিন্তু এইটো কথা মনত ৰাখিব যে বাহিৰৰ সেই সংস্কৃতিসমূহৰ প্ৰয়োভৰত আমাৰ নিজৰ পৰম্পৰাখিনি হেৰাই নাযায়। আজিকালি সংগীতৰ অনুষ্ঠানত মাকুলি জেঠাইহে আগবঢ়া। চাদৰৰ আচলটো তেওঁ কঁকালত খুচি আগতেই চিঞৰিব, ঐ গেন্দা ফুলৰ গানটো লগা। আহিল। যোৱা 10-15 বছৰত বিয়ালৈ বহুত পৰিৱৰ্তন আহিল, কিন্তু এটা বস্তু হ'লে একেই থাকিল, আৰু সেইটো হৈছে বিয়াৰ উপহাৰ। আগতে বিয়াত উপহাৰ হিচাপে সকলোতকৈ বেছি উঠিছিল কিতাপ আৰু এনভলভত দিয়া টকা, আৰু আজিকালি উঠে বাতিৰ ছেট আৰু পিন্ধিব নোৱাৰা চোলা। মোৰ সেই ব্যক্তিজনক লগ পাবৰ বহুত মন আছিল, যিজন ব্যক্তিয়ে বাতি ছেটক বিয়াত উপহাৰ হিচাপে প্ৰচলন কৰিবলৈ আৰম্ভ কৰিলে। উপহাৰৰ 80% বজাৰেই তেওঁলোকে দখল কৰি পেলালে, আৰু দামো ফিক্স, মাত্ৰ 30 টকা। বাজেট বনাবলৈও সুবিধা হ'ল। মেকআপৰ বাবে 800 টকা, হেয়াৰষ্টাইলৰ বাবে 600 টকা, পিন্ধি যাব লগা কাপোৰযোৰৰ মূল্য 3000 টকা, আৰু উপহাৰটোৰ বাবে 30 টকা। অৰ্থাৎ 4430 টকা হৈছে আপোনাৰ বিয়াখনৰ বাজেট। এই বাতি ছেটৰ পাছত আকৌ আহিল চাৰ্ট। কিছুমান পিন্ধিব নোৱাৰা চাৰ্ট 100 টকাত 4টা দিয়ে। বৰ বিপদত পেলায় এই চাৰ্টবোৰে, 25 টকীয়া চাৰ্টবোৰে। আপুনি অতি আপোন কোনোবাজনৰ কাৰণে আপুনি যদি 2000 টকা দিও চাৰ্ট এটা লৈ যায়, তেনেহ'লে ৰভাৰ তলত বহি থাকোঁতে সেই 25 টকীয়া চাৰ্ট লৈ বহি থকা ব্যক্তিজনে আপোনালৈ চাই মনৰ ভিতৰতে গুণগুণাই, আমি একেখন নাৱৰে যাত্ৰী। কিন্তু আপুনিতো এতিয়া ক'ব নোৱাৰে যে নাও একেখন হ'লেও আপুনি 2000 টকাৰ টিকেট কাটি আহিছে। বন্ধু এজনৰ বিয়ালৈ গৈছিলোঁ, আজি প্ৰায় 2 বছৰ আগৰ ঘটনা সেইটো। ৰাতিপুৱা যেতিয়া আহিবৰ হ'ল, তেতিয়া মোক অকণমান সময় ৰ'বলৈ কৈ দৰা আৰু কইনা নোহোৱা হ'ল। অলপ সময় পাছত গৈ মই দেখোঁ যে উপহাৰৰ এটা প্ৰকাণ্ড দমৰ মাজৰ পৰা মোক দিবৰ বাবে তেওঁলোকে এটা চাৰ্ট বিচাৰি আছে। অলপ সময় বিচৰাৰ পাছত তেওঁলোকে এটা চাৰ্ট পালে, আৰু সেইটো মোক দি ক'লে, চাৰ্টটো পিন্ধি এখন ফটো মাৰি মোলৈ পঠাবি, কেনেকুৱা লাগে চাম। ঘৰলৈ আহিলোঁ, চাৰ্টটো খুলিলোঁ, পিন্ধিলোঁ। কিন্তু চাৰ্টটো ফটো এখন মাৰি পঠাব পৰা পৰ্যায়ৰ নহয়। বুটামকেইটা আৰু কলাৰটো ঠিকেই আছে, কিন্তু বাকী কাষৰখিনি মণ্ডল অফিচৰ পুৰণা ফাইল উৱলি থকাৰ দৰে উৱলি থকা। মই এতিয়া সেই ফটোখন মাৰি বন্ধুলৈ কেনেকৈ পঠাওঁ? বন্ধুলৈ আজিলৈকে আৰু ফটোখন পঠোৱা নহ'ল। এতিয়া এটা চিৰিয়াছ কথা কওঁ, নিদিব। বিয়াত দিব লাগে বুলি যিকোনো কিবা এটা উপহাৰ হিচাপে নিদিব। বিয়াত উঠা এই বাতি ছেট আৰু 25 টকীয়া চাৰ্টবোৰে কিমান বিপদত পেলায় সেয়া একমাত্ৰ বিয়া পতা লোকসকলেহে জানে। আপোনালোকে মৰমত দিয়া সেই উপহাৰটো পেলাইও দিব নোৱাৰে, আৰু কাৰোবাক আকৌ উপহাৰ হিচাপে দিবও নোৱাৰে। অনিচ্ছা স্বত্বেও তেওঁলোকে সাঁচি ৰাখিব লগা হয় ৰঙীন পেপাৰেৰে বন্ধা এসোপামান নতুন আৱৰ্জনা। বিয়াত উপহাৰটো ডাঙৰ হ'ব লাগিব বুলি কোনো কথা নাই, বা দামী হ'ব লাগিব বুলিও একো কথা নাথাকে। মাত্ৰ আপুনি দিয়া উপহাৰটো প্ৰয়োজনীয় হ'ব লাগে। আপোনাৰ বাজেট যদি মাত্ৰ 25 টকা, তেনেহ'লে 25 টকীয়া এটা কলম দিয়ক। আন নহ'লেও বিয়াৰ পাছত হিচাপ কৰিবতো পাৰিব। বাতিৰ ছেটটো দি আৱৰ্জনাৰ সৃষ্টি কৰাতকৈ কিবা এটাতো কামত আহিব।